আমাৰ এৰিয়াত ইমান ধুনীয়া আৰু ইমান ডাঙৰ মন্দিৰ হ'ব বুলি ভাবাই নাছিলোঁ। লগতে পুৰি আৰু চুজিও খাব দিলে। হেল্ল' ৱেন টাইম বেক মৰণ চাই, আশা কৰোঁ সকলোৱে ভালে আছে, লগতে মই ভালে আছোঁ। আজি আমি লগবোৰৰ লগত গৈ আছোঁ আমাৰ ওচৰতে নতুনকৈ স্থাপিত হোৱা লক্ষ্মীনাৰায়ণ মন্দিৰলৈ। ব'লক পিছে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাইকেলখনতে গৈ আছোঁ আৰু বাকী এতিয়া। যিহেতু আমি এতিয়া যিকেইজনে গৈ আছোঁ আমি চবেই স্কুলতে আছিলোঁ। 10টাৰ পৰা 3টালৈকে ক্লাছ কৰিলোঁ। আকৌ ক্লাছ কৰি উঠি 8টা নেকি ঘৰত আহি পেলাই মানে মন্দিৰত যাব টাইম হ'ল মানে ঘৰত আহি পিনে ৰেষ্ট পোৱা নাই একো। আহি পেলাই মানে ড্ৰেছ চেঞ্জ কৰি আকৌ লগে আহিয়ে গ'লোঁ মানে মন্দিৰত চাবলৈ। মানে আজি যিহেতু লাষ্ট মানে অপেনিং হৈ গৈছে আগতে, আৰু আজি মানে কীৰ্তন ধৰি আছিল, যিহেতু আজি লাষ্ট দিন, অন্তিমটো দিন, সেইবাবে মানে মন্দিৰটোত আহিলোঁ এপাক চাই যাওঁ বুলি। বাকী এতিয়া চাওক মন্দিৰটো মানে বঢ়িয়া একদম লুক দিছে কিন্তু নতুনকৈ যিহেতু অপেনিং কৰিছে, আৰু সেৱা চেৱা আমাৰ কৰা হৈ গ'ল। বাকী আমি সেৱা কৰি দিলোঁ পুৰা। সেৱা কৰি উঠি এতিয়া আমি মানে খাবলৈ সোমালোঁ। আৰু এইজনী একো আগৰ ক্লাছমেট আছিল, কেমেৰা দেখি মানে থাকিবই নোৱাৰিলে। আৰু এতিয়া মানে চুজি দিছে, এইফালে পুৰি চুৰি দিছে আৰু ভাজি চাজি কিবা কিবি আছে, খাওঁ আৰু এতিয়া ৰ'ব। আৰু এইফালে আমাৰ মানে চম্পক ভাইও আছে। যিহেতু আজি মন্দিৰ অপেনিং কৰা শেষৰ দিন হয়, কিন্তু আমি বহুত লেটকৈ আহিলোঁ, সেইবাবে মানে মানুহ চানুহ নাই আৰু এতিয়া। বাকী গাঁৱৰ মানুহ আছে, দূৰৰ মানুহ আহিছিল চাগে, এতিয়া গোটেই গুচিয়ে গ'ল। আৰু এতিয়া আমি আছোঁ, বাকী গাঁৱৰ মানুহ আছে। আৰু নিজৰ এৰিয়াত এনেকৈ ডাঙৰকৈ মন্দিৰ হৈছে, এতিয়া ভাল লাগিছে চায়ো, আৰু ধুনীয়া হৈছে মন্দিৰটো, ভালদৰে ডেক'ৰেশ্যন কৰিছে, ভালদৰে মানে ডাঙৰকৈ হৈছে। আৰু আজিলৈ এইখিনিলে আছিল। জয় জুবিন দা, বাই আজিলৈ।